এই আগত সুনীল আছে দেই নেদেখা ভাও জুই যাবি নেদেখা ভাও জুই যাবি সুনীল নকো মই তোৰ পইচাকেইটা দিম বুলিয়ে ভাবছিলো এনে কিয় কোৱা সদায় পলাই ফুৰা তই লগতে টাকলুতো লগত ঘূৰা কছা আৰু বেয়া হৈছে তই ইয়াৰ লগত লগ লাগি কথা ভালকে কবি দেই তই কি জানবি টাকলু ই মোক পইচা দিবা আছে আজি দিম কালি দিম বুলি কৈ থাকা একদিনো নেদা হাই মোৰ লোনৰ কিস্তি মাৰবা লাগে সোনকালে পইচাটো ঘূৰাই দিবি আজি পইচা দিম বুলি কৈছিলি কি কৰিলি আজি দিলো হয় মই আদিবাসী হেয়াৰ অইল আনিলো নহয় মই তোক কালি পাক্কা দিম হা পাক্কা দিম দে ঐ টাকলু ক'ত পলাইছা আজিয়ে দি আজি মুনুৰ জন্মদিন মই তাইক কিবা এটা দিব লাগব আজি মুনুৰ জন্মদিন এই ঐ টাকলু কলি কথা কিয় নুশুনা মই কি কৈ আছো শুনা নাই নেকি আজি পইচা নিদিলে চাবি কিন্তু যদি আজি পইচা নেদে কি কৰবি তই পইচা নাই আজি ইয়াত তহঁতে নিজে পইচা ধাৰে নিবি আৰু ইটা এনেকে কবা আহিছা হৰাম জাদে মাৰি মাৰি তালু ফুটে দিম মানুহ নাচা গৰু চাব নেকি দুটাৰে তালু ফুটাম আজি মই ৰ তহঁতক তালু দেউতা এইটো মোৰ বয়ফ্ৰেণ্ডটো ঐ পগলা এইটো মোৰ দেউতা সৰু বুঢ়া হেণ্ডছেক দি এটিটিউড হেণ্ডছেক নেদে কিয়া কঠীয়া তোলা হাত খৰখৰীয়া হৈ আছে সেইকাৰণে নেদিলাগি জানি এই পগলা বহি নলয় কিয় ঐ দেউতা মই যি কৈছিলো পুৰা কঠীয়া তুলিব পাৰে বুলি চেণ্ডেলযোৰ ঘৰৰ ভিতৰত পিন্ধিয়াৰ কাৰণে চাই আছা চাফাই আছে একো লাগি থকা নাই কুকুৰা গৈছো মাত্ৰ এটা ফুটা হৈছে কঠীয়া তুলি পগলা কিনো কৈছ ঐ বা বঢ়িয়া আঁকছা ছবিখন চাই ভাল লাগছে কিবা এটা এইয়া ধুনীয়া শুকুৱাই নাই ৰং মাৰা ময়ে এইটো নে প্ৰথমতে চাওঁতে আকৌ মই বুলি গমেই পোৱা নাছিলো তই আঁকছে নে ময়ে আঁকছো পকা চুলি কেইডাল চাই গমেই পাব লাগে নমস্কাৰ নমস্কাৰ আজি পিছে ৰাৱণক মাৰিব লাগিব মাৰিম দে দে তুমি চিতবিতি মোৰ চাকিখোৰ কি কৰিব লাগব জ্বলাই দি কৃষ্ণ ওম নাজানো আবাহন কৃষ্ণ নাজানো বিসৰ্জন এইটো লও তুই জ্বলাই দি দি মই গোটেইকেইটাই জ্বলাই দিওঁ কৃষ্ণ 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 ৰাম সিয়া ৰাম জয় জয় ৰাম ৰাম সিয়া ৰাম জয় জয় ৰাম লক্ষ্মণ না তই চিন পাইছো ৰামায়ণী হনুমানকো দেউৰা জয় বজৰংগ বলি কৃষ্ণ মাতা মাতা নহয় মই বাইদেউ বুলি কবি চৰি ইটছ অকে বাইদেউ এইপিনি অলপ চাই উঠা এইডোখৰ গানকেইটা গালাও মই এতিয়া কি গাম ৰামহঁতক ফুটা দিওঁ সেইটোকে গাওঁ ময়ো ৰাম সিয়া ৰাম জয় জয় ৰাম ৰাম সিয়া জয় বজৰংবলী কৃষ্ণ এতিয়া আমাৰ খন্তেক পিছতে ৰাৱণ বধ কৰা হ'ব ৰাৱণক ধেনুকাঁড়েৰে জুই লগোৱা হ'ব সকলোকে কৃষ্ণ জয় শ্ৰী ৰাম ৰাধে 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 মোদী ৰাম ৰাম বহাই হেলে হাত গোটেইকেইটা বাপৰে বাপ বহুত মানুহ হৈছে অলপ মোদী মিটিং এখনো আছে মোৰ কিমান বা টাইম লগাই ৰাৱণক দেখো জুই লগাই মাতকে গলত টিপিয়ে মাৰিব পাৰিলো হয় মই দে কিমান বা টাইম লগাই থাকবো তাৰপিছত এপে যাই উঠিয়ে মিটিঙত যাম দে এপিনি ভাই পেট একোৰ মূৰে আছে ৰাতিপুৱা একো নাখালো 8টা নিতে সোনকালে হ'ব বুলি এইখন ফুল চুল লৈ আহিছিলো দেৱাই বা এইঘে ফুলটো দিলা দেখোন মই ভাবছিলো মোক দিব হাই মোকো দিব সন্মানটো নেগেল যি থেংক ইউ নমস্তে মোদী ফুলটো দি লৈ যাৱাই বা বম মস্ত ৰাৱণ বনাইছে এইটো এহেঁতে ভাল লাগছে দেখা আহোঁতে দেৰি হলে লৈ মোদী গদাটো লৈ মৰে ভালকে কবি নহলে গদা মূৰত মাৰি দিম তোৰ মোদী লগ দেখি কৈছো ক'ব পাৰি দেখি গদাটো ধৰে এলেহাত কোনোবাই কিবা কলি মূৰত মাৰি দিবি ভাইহাতো সোনকালে কৰিব লাগে কি দি আছে আৰু বা ক'ত কি দেই এই ৰচ কিবা লৈহে আহিছিলো আকৌ ধেনু লৈ আহিছি ভাই এবাৰ বা কি কৰিব লাগে মোক দিব বুলি ভাবছিলো এইগে দিব ফাৰ্ষ্ট দে লগাই দেচোন বাৰু ধেনুকাঁড়ে দি একদম ৰাৱণৰ মাথা চিঙি দিবা লাগবো ৰছীডালত খুৱাই লবি ইনকে তাৰপিছত টানি লৈ এম কৰিব লাগে গম পাইছা ধেনু মাৰি পাইছো মই মই এতিয়া নামাৰো মোকো একবাৰ ধেনু দিলি ভাল হল নেদে দেখোন ভাই দিলা দেৱাই দে আমি তাৰ ৰাম আৰু সীতাই ৰাৱণক মাৰিম ধেনু মাৰবাও নাজানো নহয় ফল ৰাইজৰ মূৰত পৰিলে মাৰ খাই মৰিব লাগিব
চিধা কৰি লওক হাই ৰাৱণ তই বাচি নাযা পাবি ইটা তই বা জ্বলাই দিলো ময়ো ভাল কাম কৰিব লাগিব ভাই নহলে ইয়াতে মোকো এনেকে মূৰ্তি বনাই জ্বলাই দিয়া কৰিব বেয়া কাম কৰিলি আজিৰ পৰা ময়ো ভাল কাম কৰিম ৰাইজৰ কাৰণে কৰিম বাকী যে নহওক ইটা জ্বলোৱা হ'ল মই পুৰুতকে উঠি কেনে মিটিংখনত যাওঁ নমস্তে सभी लोगों को मेरे तरफ से नमस्ते নমস্তে মোদী জি राम राम बाय बाय भाई और बहनों नमस्ते राधे राधे সো গাইজ ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাবলৈ একদম নাপাৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লোকমিন এটা ভিডিঅ' এতিয়াতো আজিলৈ বাই বাই